নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে ভালেই। এই গেলা গৰমত একদম গছৰ তলত বহি আছোঁ, দেখিছেনে? একদম গছৰ তলত আৰামছে বহি আছোঁ। এই চোলাও ফালি ল'লোঁ গৰমত একদম পূৰা হাৱা সোমাওক বুলি। এতিয়া মানে গছৰ তলত বহি মই মানে খাই আছোঁ টেঙা। আপোনালোককো দেখুৱাই আছোঁ টেঙা কুটি কেনেকৈ খাই আছোঁ মই। এই মানে প্লেটত ধুনীয়াকৈ মই টেঙা কাটি ল'লোঁ আৰু একদম সৰু সৰু পিচকৈ। এপিচ দুপিচকৈ খাম আৰু মই ধুনীয়াকৈ একদম পূৰা গৰমৰ বতৰ খাই কটাখনে মই ধুনীয়াকৈ কাটি ল'লোঁ। গোটেই নালটো সৰি পৰিলে আৰু এতিয়া মানে খাম আৰু এইখিনি। বিৰাট মজা। গৰমৰ বতৰত খাই থাকিব আপোনালোকেও, পেট চফা হৈ যাব পূৰা। চোলা দেখিছানে? ফাটি থাকিলে মোৰ চোলাটো। বিৰাট মজা লাগিছে কিন্তু দেই। এই গৰমত কি কৰিব আৰু, এইবিলাকে কাম আৰু। গছৰ তলত বহি একদম টেঙা কুটি খোৱা মজাই বেলেগ। বতাহ মাৰিছে ধুনীয়াকৈ, মজা। কি ধুনীয়া বতাহ মাৰিছে, ঠাণ্ডা লাগিছে আৰু। মই কিন্তু টেঙাটো খাই বিৰাট মজা পাওঁ দেই, বিৰাট ৰকম লাগে মোক, পূৰা খাওঁ সেইকাৰণে। খতম হ'ব দিয়া, আৰু এক পিচে আছে আৰু। হ'ব দিয়া, আজিলৈ ভিডিঅ'টো ইমানেই। কি কৰিবি আৰু, গৰমৰ বতৰ তেনেকৈ আছোঁ আৰু, জীয়াই আছোঁ আৰু যেনে তেনে নমৰাকৈ। ভাল লাগিলে লাইক এটা কৰি দিব আৰু। টেঙা কিন্তু তামাম খাই দিলোঁ। টেঙা খোৱা মজাটোৱে বেলেগ। মই কিন্তু বহুত বেছি ভাল পাওঁ টেঙা খাবলৈ।